বিয়াৰ পিছত অভিনেত্ৰী কাজল শৰ্মাৰ আহিল ভাল খবৰ। হয়, অভিনেত্ৰী কাজল শৰ্মাক বাৰু আপোনালোকৰ কেনেকুৱা লাগে? অভিনেত্ৰী কাজল শৰ্মা অভিনয় কৰি থকা অংগীকাৰ ধাৰাবাহিক আপোনালোকে চাইনে? কমেণ্ট এটা কৰি জনাবচোন। আপোনালোকক জনাওঁ যে অভিনেত্ৰী কাজল শৰ্মা টিংকু বৰাৰ লগত কিছুদিন পূৰ্বেই বিবাহপাশত আবদ্ধ হয়। বিবাহপাশত আবদ্ধ হোৱাৰ পিছতে অভিনেত্ৰীগৰাকীয়ে এটি বিশেষ সিদ্ধান্ত লয় আৰু সেয়েহে সকলোৰে পৰা অভিনেত্ৰীগৰাকীয়ে আশীৰ্বাদ বিচাৰিছে। অভিনেত্ৰীগৰাকীয়ে ছ'চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি লিখে, 2023-24 নাট্যবৰ্ষৰ বৰদৈচিলা থিয়েটাৰৰ লগত মই চুক্তিবদ্ধ হৈছিলোঁ। 19 জুলাইৰ পৰা আমাৰ আখৰা আৰম্ভ হ'ব। সেয়েহে মই আপোনালোক সকলোৰে পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ। যেনেকৈ মোক আপোনালোকে ধাৰাবাহিকৰ মাজেৰে আঁকোৱালি লৈছিল, ঠিক তেনেকৈ বৰদৈচিলা থিয়েটাৰৰ নাটকসমূহত মই ৰূপায়ণ কৰা চৰিত্ৰসমূহৰ মাজেৰে মোক আঁকোৱালি ল'ব বুলি আশা কৰিলোঁ। আপোনালোকৰ আশীৰ্বাদ আৰু মৰমেই হ'ব মোক আগুৱাই যোৱাৰ মুকলি পথ। বন্ধু-বান্ধৱীসকল, আপোনালোক বাৰু আগ্ৰহীনে অভিনেত্ৰী কাজল শৰ্মাই অভিনয় কৰা বৰদৈচিলা থিয়েটাৰ চাবৰ বাবে? জনাব কমেণ্ট কৰি। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব।